এই মুহূৰ্তত স্পটলাইট অসমৰ দৰ্শকক দিব বিচাৰিছোঁ এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। যৌতুক নিদিয়াৰ বাবে পতিয়ে হত্যা কৰিলে পত্নীক। পৰিকল্পিতভাৱে হত্যা কৰি ফাঁচীত ওলমাই ৰাখিলে পত্নীক। এনে জঘন্যতম ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষী চকীৰ অন্তৰ্গত চিমলাবাৰীত। জানিব পৰা মতে কেইদিনমান আগতে ৰফিকুল ইছলামৰ লগত দৰিদ্ৰ পৰিয়ালৰ ৰুবিনা খাতুন নামৰ যুৱতীগৰাকী সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হয়। কিন্তু বিবাহৰ কেইদিনমান পিছতে স্বামীৰূপী পাখন ৰফিকুল ইছলামে ৰুবিনা খাতুনৰ ঘৰৰ পৰা নগদ ধন আৰু বাইক কিনি দিবলৈ দাবী কৰে। আৰ্থিক দৈন্যতাৰ বাবে ৰুবিনা খাতুনৰ পৰিয়ালে যুৱকজনৰ দাবী পূৰণ কৰিব পৰা নাছিল, যাৰ কাৰণে ৰফিকুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে ৰুবিনা খাতুনৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। অৱশেষত যোৱা 18 তাৰিখে ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে ৰুবিনা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত ৰুবিনা খাতুনৰ পৰিয়ালে জানিব পাৰি স্থানীয় জলেশ্বৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে ৰুবিনা খাতুনৰ মৃতদেহ পোষ্টমৰ্টেমৰ কাৰণে গোৱালপাৰালৈ প্ৰেৰণ কৰে। এরকম করে হত্যা করে মারি রান্নার মধ্যে ঝেলে শুয়া তারা ঘরে তালা মারে শুয়ে পড়ে আছে। আমার খুশি বিচার লাগে কি দোষে তাদের হত্যা করে আছে আর ঘরের মধ্যে ফাঁসি দিয়া শুয়ে তারা পড়ে আছে। তালা মারে শুয়া সবগুলো মানুষ পড়ে আছে। রাইজের মানুষ এসে তাহাতে না লাগে। আমি উচিত বিচার পাই। আসলে রুবিনা খাতুনৰ মৃত্যুৰ আৰু কি জড়িত আছে? কেনেকে মৃত্যু হ'ল ৰবিনা খাতুনৰ? ই তো জোৰ কৰি বিয়া পাতিলে, তাৰপিছত এতিয়া তাৰ ই লাগে, যৌতুক লাগে বুলি কয়। যৌতুক লাগে বুলি কৈছিল। ই তাৰ কি বুলি কয় হাউলি আৰু তাৰ হাজবেণ্ড মানে তাৰমানে হাজবেণ্ড তাৰমানে এটা এইটো মৃত্যুৰ মুখত এতিয়া আমি দেখা পাইছো ফাঁচীত লটকি আছে। একচুৱেলি ফাঁচি লৈ মৰিছে ছোৱালী নিজে নিজে না কোনোবা পৰিকল্পিতভাৱে তাৰমানে হত্যা কৰিছে? সিহঁতে হত্যা কৰি কিনে ঘৰত ধন্না যি আছে সিহঁতৰ লগত তাৰমানে তাৰ এটা এই অৰুণা দি কিনে তাক বান্ধি দিছে। কিন্তু তাৰমানে কোনে প্ৰথম প্ৰত্যক্ষ কৰিছিল কোনে? এই ইহঁতৰ ঘৰৰ মানুহে না ব্লেক ৰাইজে আহি তাৰমানে সেইটো প্ৰত্যক্ষ কৰিছিল? প্ৰথম ৰাইজে ফোন কৰিছে। সিহঁতেতো মাৰি কেনে গুচি গ'ল। এতিয়া তাৰমানে এই ছোৱালীজনীৰ যিখন মৃত্যু হৈছে তাৰ ঘৰৰ শহুৰেকৰ ঘৰৰ পৰিয়ালৰ এতিয়া মানুহবিলাক ক'ত আছে? এটাও নাই তাৰ ঘৰত। চব পলায়ন কৰিছে। ঘৰত তলা লগাই কিনে। এতিয়া আৰক্ষীয়ে কি কয়? আৰক্ষীয়ে কি বুলি কৈছে? আৰক্ষীয়ে এতিয়া কৈ আছে কি পোষ্টমৰ্টম কৰিছে, তাৰপিছত বুলি মাতি দিয়ক, তাৰপিছত মই তদন্ত ল'ম বুলি কৈছে। আৰক্ষীয়ে কিবা ভাষ্য প্ৰদান কৰিছে নেকি যে এইটো পৰিকল্পিতভাৱে হত্যা কৰিছে না এনে নিজে নিজে চিপ লৈ মৰিছে? নাই পুলিচবিলাকে আৰক্ষীবিলাকে কৈ আছে যে নাই সিহঁতক হত্যা কৰি কিনে তাৰপিছত ঘৰত ধনত লটকাই থৈ হৈছে। একচুৱেলি আপোনালোকৰ মন্তব্য কি? আপোনালোকে কি ভাবে যে একচুৱেলি এই পৰিকল্পিতভাৱে হত্যাকাণ্ড এইটো? হত্যাকাণ্ড হয়। ইয়াৰ লগত কোন কোন জড়িত থকা বুলি আপোনালোকে সন্দেহ কৰিছে? এই তাৰ মা, তাৰ দেউতা আৰু সিহঁতৰ এটা সৰু ভাইটি আছে। এই গোটেইকেইটা এতিয়া পলাতক আছে? গোটেইকেইটা পলাতক, এটাও নাই ঘৰত আৰু তলা মাৰি কেনে গোটেইকেইটা গুচি গ'ল। নাই আৰু ধুবুৰীৰ পৰা স্বাহিৰ ৰব্বানী ৰিপৰ্ট, স্পটলাইট অসম।